এতিয়া ধৰ্ণা NTPC এডমিনিষ্ট্ৰেটিভ বিল্ডিঙৰ সন্মুখত আমি ধৰ্ণা ৰাখিছোঁ। ইয়াৰ অৰ্থটোই হ'ল বহুদিনীয়া NTPCৰ ওচৰত আমাৰ দাবী আছিল। এই দাবীবিলাক আজিলৈকে পূৰণ হোৱা নাই। কিছু পূৰণ হ'ল, কিছু দাবী মানি লোৱা হ'ল, কিছু কাম হ'ল আৰু বহুতো কাম বাকী আছে। এই বাকী থকা কামবিলাকক যাতে NTPCয়ে টেক আপ কৰে, তাৰ কাৰণে আমি ধৰ্ণা কাৰ্যসূচী আমি পালন কৰিছোঁ। ইয়াৰ প্ৰথমতেই আছে আমাৰ কয়লাটো NTPC কমপ্লিট হোৱাৰ পিছত অপাৰেশ্যন হোৱাৰ লগে লগে ইয়াত কয়লাৰ গাড়ীটো আহি যায়। ইয়াত ডেইলি 3 ৰেক গাড়ীৰ কয়লা কনজিউম হয়। এইটো কয়লাটো যেতিয়া বাহিৰৰ পৰা NTPCত সোমায়, তেতিয়া আমাৰ চালাকাটি উত্তৰ আৰু দক্ষিণ যিটো কানেক্টিং যিটো ৰ'ড, এই ৰ'ডতেই এটা গেট, যিটো গেট আমি এখন কয়লা গাড়ী অহাৰ লগে লগে মানে 20 মিনিট 30 মিনিট 20 মিনিটৰ কমত কোনোদিনো মানে কিবা নহয়, ট্ৰাফিক জাম নহয়। এনেকুৱা ট্ৰাফিক জাম হয় যাৰ ফলত আমাৰ ল'ৰা ছোৱালী স্কুলীয়া ল'ৰা ছোৱালীয়ে স্কুলত যোৱাত লেট হয়। কেতিয়াবা পৰীক্ষাত যোৱাত মানে এনেকুৱাও মানে উদাহৰণ আছে, এই ৰেল গেটৰ কাৰণে তেওঁ পৰীক্ষাত লেটকৈ মানে হৈছে, তাৰপিছত সি পৰীক্ষা দিবও পৰা নাই। আৰু এনেকুৱা হয় বেমাৰ আজাৰ যেতিয়া মানে চিৰিয়াছ চিকিৎসা হয়, চিকিৎসাৰ কাৰণে কোকৰাঝাৰত যাব লগা হয়, তেতিয়াহ'লে এই ৰাস্তাটোৱেই যাব লাগে, এই ৰাস্তাটো ক্ৰছ কৰিব লাগে। তেতিয়া কি হয়, এই ৰাস্তাত কয়লাৰ গাড়ীটো মানে ট্ৰাফিকত পাই যায়। এই এনেকুৱা অৱস্থাত আমাৰ বহু ৰাইজে কষ্ট কৰি আছে। তাৰপিছত প্লাণ্টটো চলোৱাৰ লগে লগে এই প্লাণ্টত কয়লা জ্বলাৰ লগে লগে কয়লাত যিটো ছালফাৰ থাকে, এই ছালফাৰটো মানে আইচলেট নোহোৱাৰ কাৰণে তেওঁলোকে মানে লাইমষ্টোন মিহলাই পেলাই এই ছালফাৰটো মানে বাছনি স্ক্ৰিনিং কৰিব লাগিছিল। নকৰাকৈ তেওঁলোকে ছালফাৰযুক্ত কয়লাকেই জ্বলোৱাৰ পিছত এই ছালফাৰে মানে কি হয়, মানে জ্বলাৰ পিছত মানে যিটো চিমনিৰ লগত মানে বাহিৰত ওলাই যায়, বায়ুমণ্ডলক প্ৰদূষণ কৰে, যাৰ ফলত চালাকাটি অঞ্চলত এতিয়া বৰ্তমানে ৰাইজে বহুত বেমাৰ আজাৰত ভুগিব লগা হৈছে। বেমাৰৰ হাৰ আৰু বাঢ়ি আছে আৰু এতিয়া আমি খোৱাৰ পানী খাব নোৱাৰা হৈছোঁ। এতিয়া আপুনি যদি ৰাতিপুৱা এই খোৱাত আপুনি দেখে, তাত বনোৱাৰ কথা আছিল, তেওঁলোকে বেয়া কৰিলে। তেওঁলোকৰ মানে ফ্লাই এছ বিক্ৰী কৰা গাড়ীবিলাক মানে ডাঙৰ গাড়ীবিলাক ৰাস্তাখন বেয়া কৰিলে। আমাৰ ৰাইজে আন্দোলন কৰিছিল। আন্দোলন কৰাৰ পিছত NTPC নিজেই কমিটমেণ্ট দিছিল, আমি জানুৱাৰী মাহত মানে কাম ষ্টাৰ্ট কৰিম। জানুৱাৰী গ'ল, ফেব্ৰুৱাৰী গ'ল, মাৰ্চ গ'ল, এপ্ৰিল গ'ল, মে, আজিলৈকে কাম ষ্টাৰ্ট কৰাৰ কোনো পদক্ষেপ লোৱা নাই। ইয়াত এটা আৰু ৰাস্তা আছে, যিটো ভাল ৰাস্তা আছিল, দগৰপাৰাৰ পৰা থানা ৰোডলৈকে 2 কিলোমিটাৰ 800 মিটাৰ, 3.5 কিলোমিটাৰ, যিটো ধুনীয়া ৰাস্তা, একদম ভাল ৰাস্তা। এই ভাল ৰাস্তাকৈ তেওঁলোকে ভাঙাই ফুঙাই তেওঁলোকে FGD কি বুলি কয়, জিঅ' পলিমাৰ কিবা ফ্লাই এছৰ টেকন'লজিত বোলে কাম কৰিছিল, মানে ইক' ফ্ৰেণ্ডলি ক'ত ৰাস্তা বনালে। আজিলৈকে 6 মাহত তেওঁলোকে আধা কিলোমিটাৰ ৰাস্তাও বনোৱা নাই, এনেই এৰি থৈ দিছে। ৰাস্তাৰ আধা ভাগ তেওঁলোকে কাম কৰিছে, আধা ভাগ এৰি দিছে। তাতো কি কৰিছে জানে, 16 mm ৰোড, 16 mm ৰোড, 1 মিটাৰ, যিটো ৰাস্তা দি মানুহ অহা যোৱা কৰে, গাড়ী বাইক চলে, এই ৰাস্তা দি 16 mm ৰোড 1 মিটাৰ বাইৰ কৰি থৈছে। যিকোনো মুহূৰ্তত তাত এক্সিডেণ্ট হৈ থাকে, যিকোনো মুহূৰ্তত এই জাগাত মানে গাড়ী ঘোড়া এক্সিডেণ্ট হৈ আছে। যিকোনো সময়তেই গাড়ী চাকাত মানে ৰডটো সোমাই পেলাই পাঞ্চাৰ কৰি দিয়ে। ইয়াত যিকোনো মুহূৰ্ততে মানুহ ইয়াত মৃত্যু হ'ব। এনেকুৱা ৰাইজৰ সম্পত্তি এনেকুৱা তেওঁলোকে কেনেকৈ কৰিলে? এইটো কেতিয়াবাই বন্ধ হৈ আছে, এইটো আকৌ ৰিষ্টাৰ্ট হ'ব আজিলৈকে কৰিব পৰা নাই। প্ৰতিশ্ৰুতি দিয়ে, প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰে। প্ৰতিশ্ৰুতি নাৰাখিলে ৰাইজেতো নিজৰ প্ৰাপ্য অধিকাৰ, তাৰ কাৰণে গণতান্ত্ৰিক দেশ যেতিয়া, গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে গণতন্ত্ৰৰ
নীতি নিয়মত চলিব লাগিব আৰু আমি গণতন্ত্ৰ নীতি নিয়মত চলি আছোঁ ধন্যবাদ